নমস্কাৰ, আপোনালোক ভালে আছে নিশ্চয়। আজি এটা চিম্পল ট্ৰিক্স লৈ আহিছোঁ, যিটো ট্ৰিক্সেৰে আপুনি কি কৰিব পাৰিব। আপোনাৰ যদি স্কিনখন বেছি ড্ৰাই হৈছে, কোনো মইশ্চাৰাইজাৰে কাম নাই কৰা, গৰুহা ফাটিছে, তেতিয়াহ'লে আপুনি সমাধান পাই যাব। এতিয়া ধৰক আপুনি বহুত বডি লোচন ইউজ কৰিছে, বহুত দামী লগাইছে, বহুত ব্ৰেণ্ডেড লগাইছে, যোনে যি কয় তাকে কৰিছে, কিন্তু কি হয়, অলপ সময় কাম কৰি অলপ পিছতে কি হয়, স্কিনটো আকৌ ড্ৰাই হৈ যায়। তোক মানুহৰ মাজত ভাবকচোন, আপোনাৰ হাতখন ড্ৰাই হৈ বগা পৰি উঠিছে, ব্লাউজটো পিন্ধিছে, পিঠিখন ওলাই আছে, ড্ৰাই হৈ গৈছে, কেনেকুৱা লাগিব ন? অকণমান নিজকে আনইজি ফিল হ'ব। তো সেইটো নহ'বৰ কাৰণে আপুনি কি কৰিব জানে? আপুনি যিটো বডি লোচন ব্যৱহাৰ কৰে নহয়, তাতে গ্লিচাৰিন মিক্স কৰিবচোন। গ্লিচাৰিন অকণমান মিক্স কৰি থ'ব। ধৰক ডাঙৰ অনুযায়ী আপুনি এচামুচ দুচামুচ দিব, দি মিক্স কৰি থৈ দিব আৰু তাক বডি লোচন হিচাপে ব্যৱহাৰ কৰিবচোন। তেতিয়া আপোনাৰ স্কিনটো ড্ৰাই নহয়। আৰু সপ্তাহত এদিন যদিহে পাৰে, আমি যিটো তেল খাওঁ মিঠাতেল, সেই মিঠাতেলে গোটেই বডিটো মাছাজ কৰক। আপুনি নিজেই কৰক, কোনো কৰিব নালাগে। ধুনীয়াকৈ গা ধোৱাৰ আধা ঘণ্টা আগতে মাছাজ কৰক। গোটেই হাত ভৰিবোৰ লগাওক, মুখত নলগাওক মিঠাতেল, বাকী গোটেই হাত ভৰি পিঠিত কোনোবাক লগাই দিব, য'তেই লগাওক। আৰু অকল মই নাৰীসকলক নাই কোৱা, ল'ৰাসকলকো কৈছোঁ, আপোনালোকে কৰকচোন। আপোনালোকে আৰাম পাব। আৰু পুৰুষসকলে যিহেতু দিনটো বাহিৰতে থাকি বহুত কষ্ট হয়, তো আপোনালোকক অকণমান বডিটো ৰিলেক্স লাগে, তো অকণমান মিঠাতেলে মালিচ কৰিব। মালিচ কৰি আধা ঘণ্টা আৰু পানীৰে, কুহুমীয়া গৰম পানীৰে ধুব হা। বেছি ঠাণ্ডা পানী, বেছি গৰম পানী গাত নলগাব। কুহুমীয়া গৰম পানী গৈ আপুনি চাবোনেৰে ঘঁহিব পাৰে, চাবোন নঘঁহিব পাৰে। আৰু যদি চাবোন নঘঁহে, আপুনি হালধি আৰু বেচন লগাই ধুনীয়াকৈ মাছাজ কৰি কৰি গাটো ধুৱকচোন। সপ্তাহত এদিন কৰক, সদায় কৰিব নোৱাৰিলে। আপোনাৰ স্কিনটো দেখিব বহুত জিলিকিব। এনেকৈ কৰি চাওকচোন, আপুনি ৰিজাল্টটো বহুত ভাল পাব। আৰু এটা কথা কওঁ হা, আপুনি আপোনাৰ নাভিটো চাফা কৰেনে বাৰু? আমাৰ নাভিত বহুতখিনি ৰহস্য লুকাই আছে, আপুনি জানেনে? যদি নাজানে তেতিয়াহ'লে শুনক। আমাৰ নাভিত যদি ডেইলি আপুনি গা ধুই আহি মিঠাতেল এটোপা লগাই, কি হ'ব জানে? আপোনাৰ গৰুহা ফটা সমস্যা নাইকিয়া হৈ যাব, স্কিনৰ ড্ৰাইনেছ নাইকিয়া হৈ যাব, আৰু আপোনাৰ ইণ্টাৰনেল প্ৰব্লেম কিছুমান নাইকিয়া হৈ যাব। তো আহকচোন, আজিৰ পৰা আপুনি কি কৰিব, নাভিত এফোঁটা তেল লগাওক, মনত পেলাওক, আৰু এফোঁটা মোৰ নামত তেল লগাওকচোন নাভিত। আপোনাৰ ল'ৰা ছোৱালীক লগাওক, আপোনাৰ হাজবেণ্ডৰ লগাওক, আপোনাৰ ৱাইফো লগাওক, মা দেউতা আছে যদি মা দেউতাকো লগাব দিয়ক। তাৰ ফলত আপোনাৰ বহুতখিনি সমস্যা সমাধান হৈ যাব। ইয়াৰ বিতংভাৱে পংকজ পাঠক ডাঙৰীয়া এটা লিখা আছে, পঢ়িবচোন। বহুতখিনি ধুনীয়াকৈ লিখিছে তেখেতে। মই কৈছোঁ অকণমান, তেখেতে বহুত বহলাই লিখিছে। তো মই কোৱাদৰে এনেকৈ কৰকচোন, আপোনালোকে বহুত সুফল পাব। যদি গৰুহা বহুত বেছি ফাটিছে, একো সুফল পোৱা নাই, তো আপোনালোকে নাভিত সদায় গা ধুই এটোপাল মিঠাতেল লগাব। আৰু গৰুহাটো ৰাতি ক্লিন কৰিব হা, চাফা কৰিব। চাফা কৰি ৰাতি শোৱাৰ সময়ত গৰুহাত নাৰিকলৰ তেল লগাব, নাইবা মিঠাতেল লগাব। আৰু যদি বিচাৰে, আপুনি ডাইৰেক্ট গ্লিচাৰিন লগাব। আঠা পাব, আঠা হয় গ্লিচাৰিনটো, কিন্তু গ্লিচাৰিন লগালে আপোনালোকে স্কিনটো জানে সোনকাল ৰিকভাৰী হয়, বহুত ধুনীয়া হয়। তো আহকচোন, সেইটো কৰক, হাঁহি থাকক, হহুৱাই থাকক। ধন্যবাদ।